নমস্কাৰ আইসকল, আজি আকৌ ঘূৰি আহিলোঁ এটা নতুন ভিডিঅ'লৈ। মই আপোনালোকক কৈছিলোঁ এই ছাগলীজনী যে 4টা পোৱালি দিয়া ছাগলীজনী 1 মাহৰ পিছত ভিডিঅ'টো বনাম বুলি কৈছিলোঁ, কিন্তু কিবাকৈ মই বনাব নোৱাৰিলোঁ। সেয়ে ভাবিলোঁ যে মই 2 মাহ হওঁতে মই ভিডিঅ'টো বনাম। ইহঁতৰ জন্ম হৈছিলে, তাৰিখটো আছিল 2 তাৰিখ মাৰ্চৰ 23 মাৰ্চত জন্ম হৈছিল। 23 মাৰ্চত জন্ম হৈ আজি 23 মে হ'ল, 2 মাহ হৈছে ইহঁতৰ বয়স। এতিয়া আজি 23 মে তাৰিখ, 2 মাহ বয়স। আৰু গ্ৰ'থটো চাওক, 2 মাহত কিমানখিনি গ্ৰ'থ হৈছে। 4টা পোৱালি হৈ ইমানখিনি গ্ৰ'থ। ইহঁতৰ পৰা অসুবিধা পাওঁ বা এটা সদায় ইহঁতক লাগি থাকিব লাগে, সদায় ইহঁতক ধৰি হেৰি খুৱাব লাগে। এই মাইকী পোৱালি দুজনী, এইজনী আৰু সেইজনী মাইকী পোৱালি দুজনী খাবই নাপায়। এই দুটাই মতা পোৱালি দুটাই বেছি অলপমান স্বাস্থ্য পাতি অলপ ভাল। ইহঁত দুটাই খুন্দা মাৰি ইহঁতক আঁতৰাই দিয়ে, আৰু ইহঁতে চাইড হৈ থাকে, ইহঁত দুটাই খাই থাকে। ইহঁত দুটা চেহেৰাটো বহুতখিনি গ্ৰ'থ হৈ গ'লগৈ। সেইকাৰণে ইহঁতক মই 3 টাইম ধৰি খুৱাই দিওঁ। ইহঁত দুইজনীক খুৱাই দিওঁ 3 টাইম। ইহঁতক নোখোৱালেও বাকী টাইমখিনি যেতিয়া তেতিয়া খুৱাই, তেতিয়া সিহঁত দুটাইহে খায়। ইহঁত দুজনী খাবই নাপায়, সিহঁত দুজনী চাইড হৈ ৰখি যায়। কাৰণ সিহঁতক গম পায় যে চুজি লাভ নাই, চুজি বাগি লাভ নাই, যে চাইড হৈ থকাই ভাল। সেইবাবে সিহঁতৰ চাইড হৈ থাকে, আৰু ইহঁত দুটাই মাৰি দিওঁ। মই ৰাতিপুৱা আৰু দুপৰীয়া সময়ত আৰু গধূলি সময়ত খুৱাই দিওঁ। 3 টাইম ইহঁত দুইজনীক খুৱাই দিওঁ আৰু থৈকৈ। এতিয়া ধৰি দেখুৱাই দিছোঁ অলপমান, কিন্তু খাব নাপায়, চাই থাকে। চাই থাকক আপোনালোকে। এতিয়া চাওক, সেইটো চাইডৰ মতা পোৱালিটো খাই আছে, এইটো চাইডৰ মাইকী পোৱালিজনী খাইছে ভাল, কিন্তু জাষ্ট টাইম। সেইবাবে 4টা পোৱালি দিলে প্ৰায়খিনি অসুবিধাই হয়। পোৱালি বেছিকৈ পালে বুলি কোনো ক'বলগীয়া নাই, কিন্তু পোৱালিকেইটাৰ গ্ৰ'থটো ভাল নহয় না 4টা পোৱালি হ'লেগৈ। সেইবাবে মই ভাবোঁ 2টা পোৱালি দিয়াই বেষ্ট হয়। 2টা পোৱালি দিলেই চেহেৰাও ভাল হ'ব পোৱালিকেইটা, আৰু পোহা মানুহজনেও কোনো কষ্ট নহয়। এই পোৱালিজনী চাওক, বহুত ভাল পোৱালি হ'লে হয়, যদি গাখীৰ ভালকৈ খাব পৰা হয়, বহুতখিনি ভাল পোৱালি হ'লে হয়। এই পোৱালিটো চাওক, 4টা পোৱালি হোৱাৰ পিছত সি তাৰ চেহেৰাটো বহুতখিনি ভাল। চেহেৰাটো চাওক, বহুতখিনি ধুনীয়া চেহেৰা হৈছে। ৰাইজে চাওক কিমানখিনি গ্ৰ'থ পাইছে দেখাত। ই বেছি খেল থাকিব বিচাৰে মানুহৰ লগত। ৰাইজসকল, আৰু এই দুজনী চাওক, এই দুজনী পোৱালি মই দেখুৱাই দিছিলোঁ যে এই ছাগলীজনী যোৱাৰ লং ভিডিঅ'টোত, আৰু যে ছাগলীজনী এটা গাখীৰ নোলায়। সেইজনীৰ নিচিনা চেম, যেনেকৈ 4টা পোৱালি 2টা গাখীৰ নিবই, যেনেকৈ এটা গাখীৰ 2টা পোৱালি খাব লাগে, এনেকুৱা ধৰণৰ। ঠিক তেনেকুৱা ধৰণৰ এই ছাগলীজনীও একেই। এই 2টা পোৱালিয়ে এটা গাখীৰতে নিৰ্ভৰ হৈ চলি আছে। কিন্তু গ্ৰ'থটো দেখাম, ইহঁত কিন্তু সেই পোৱালিকেইটাতকৈ 16 দিন সৰু। 16 দিন সৰু হৈ যায়, 16-17 দিনমান সৰু। আপোনালোকক দেখুৱাই আছোঁ, গ্ৰ'থটো চাব। এয়া চাওক, গ্ৰ'থটো চাওক, গ্ৰ'থটো চাওক সিহঁতৰ। যা ইয়ালৈ যা। গ্ৰ'থটো বহুতখিনি ভাল, কিন্তু ইহঁত দুজনীৰ তুলনাত ইহঁত 4টাৰ তুলনাত ইহঁতৰ গ্ৰ'থটো কিন্তু বহুতখিনি ভাল। যদি মাহত 2টা গাখীৰ এনেকৈ ওলোৱা হয়, সুন্দৰ হ'লে হয় ইহঁতৰ চেহেৰা। কিন্তু ভগৱানৰ বিশ্বাস নাই বুলি ক'ব লাগিব এতিয়া। সেয়েহে ইহঁত কেইজনী এনেকুৱা বিলাই।
হ'লেও ভালে বাৰু চেহেৰাখিনি বহুতখিনি ভাল পাইছোঁ ইহঁতকতো মই ধৰিও খুৱাবলগীয়া নহয় এটা গাখীৰতে দুটা খাই যদিও মই ধৰি কিনে খুৱাবলগীয়া নহয় সিহঁত নিজে খায় এনেকৈ যি কিনে খায় নহ'লে এইজনে আকৌ মায়েকে ঘাঁহ খাই থকা সময়তো পিছফালৰ পৰাই যে গৰু পোৱালি যে গাখীৰ খাই থাকে তেনেকৈ খাই থাকে লুকাই লুকাই বদমাছজনী এই মাকজনী চাওক বসন্ত হোৱা কিন্তু এইবিলাক গাত চাওক বসন্ত হোৱা দাগবোৰ থাকি গ'ল একদম মানে পোক দি দিছিলে এনেকুৱা কণ্ডিশ্যন হৈ গৈছিল ইয়াৰ তেওঁ কিবাকৈ বেজি দি গৈ হ'লে মানে বচালোঁ আৰু ইয়াক বসন্ত হৈ গোটেই এনেকুৱা গাতে গোটেই পোক লাগি গৈছিলে ৰাইজসকল ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আপোনালোকলৈ আজিলৈ ভিডিঅ'টো ইমানেই থেংক ইউ